হেল্ল' বন্ধু বান্ধৱীসকল, আজি ৰঙালী বিহুৰ উপলক্ষে মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু যাতে গোটেই বছৰটো আমাৰ ভালে ভালে যায় তাৰ বাবে কামনা কৰিলোঁ। আৰু আজি মই তিলৰ লাড়ু কেইটামান ৰঙালী বিহুৰ কাৰণে তিলৰ লাড়ু কেইটামান বনাইছিলোঁ, তো মই ভাবিলোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ। আৰু মই কেনেকৈ বনাই গৈছোঁ আপোনালোকে চাই থাকিব। তাৰ কাৰণে মই 2 বাটি তিল ল'লোঁ আৰু সেই জোখেৰেই মই আৰু গুড় ল'ম। তিলখিনি কম জুইত মই পাতি থৈছোঁ আৰু তিলখিনি অলপ পিছে পিছে মই লৰাই থাকিম। আৰু এই সৰু এটা লৈছোঁ, চচপেন লৈছোঁ, তাতে মই যি বাটি দি তিল দিছিলোঁ সেই বাটি দি মই একে 2 বাটি তিল 2 বাটি গুড় মই দি দিছোঁ। এইখিনি গলিবলৈ মই অলপ পানী ঢালি দিছোঁ, তেতিয়া যাতে মানে তলত জ্বলি নাযায়। এইখিনি গলি আছে আৰু তাতে লগে লগে মই তিলখিনিও ভাজি থাকিম। আৰু তিল আমাৰ ভজা হৈছে নে নাই চেক কৰিবৰ কাৰণে আমি কি কৰিম, যেতিয়া তিলবোৰ এটা টিক 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 এটা আৱাজ হ'ব মানে ফটাৰ, সেই তেনেকুৱা আৱাজ হ'লে আমি তেতিয়া ভাবিম যে আমাৰ, নহ'লে আৰু ধৰণে চেক কৰিব পাৰি, দাঁতত লৈ পেলাই চালে যদি কিটিককৈ উঠে তেতিয়াহ'লে তিলটো ভজা হৈ যায়। এনেকৈ দাঁতত লৈ চেক কৰিব পাৰি আৰু মানে ফুটিব তেতিয়া আমাৰ তিলকেইটা ভজা হৈ যাব। কিন্তু অলপ পিছে পিছে লৰাই থাকিব লাগিব। এতিয়া মোৰ তিলখিনি ভজা হৈ গ'ল। মই এখন প্লেটত এইখিনি ঢালি লৈছোঁ আৰু অলপ কৰি থ'ম যাতে অলপ ঠাণ্ডা হৈ যায়। যদি মোৰ চেনেলত কোনোবা নতুন আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু বেল আইকনটো দবাই দিব। আৰু গুড়খিনি এতিয়ালৈকে পূৰা গলি যোৱা নাই, সেইকাৰণে মাজে মাজে অলপ লৰাইও দিব লাগে, নহ'লে জ্বলি যাব। এতিয়া মই কেৰাহীখন আকৌ পাতিলোঁ মুচি পেলাই আৰু গুড়খিনি গলি গ'ল। গুড়খিনি এতিয়া কেৰাহীত দি দিছোঁ। গুড়খিনি আৰু পগাব লাগিব যাতে এটা আঠা ভাৱ হয়, তেতিয়াই আমি তিলখিনি দিম। আৰু চেকনিৰে চেকি লৈছোঁ কাৰণ তিলত বহুত ধৰণৰ কিবা কিবি থাকে, সেইকাৰণে। আৰু অলপ বাচি গৈছে, মানে মই গোটেইখিনি দিয়া নাই। এইদৰে এইখিনি আকৌ মই অলপ দেৰি গুড়খিনি কৰিম, উতলাম আৰু মই আপোনালোকক দেখুৱাই থাকিম মানে কি পৰ্যায়ত আমি তিলখিনি দিব লাগে। এইদৰে উতলি থাকিব লাগে। আৰু মানে তেল বা গৰু ঘিউ আপোনালোকে ইউজ কৰিব পাৰে। মই ৰিফাইন অইল ইউজ কৰিছোঁ। মানে এই তেলটো দিলে মানে দেখিবলৈ লাডুকেইটা অলপ ধুনীয়া হয়, সেইকাৰণে মই তেল বা গৰু ঘিউ আপোনালোকে যি পাৰে সেইটো ব্যৱহাৰ কৰিব পাৰে। আৰু অলপ বাটিত পানী লৈ আৰু অলপ অলপ 1 ফুটা পানীত ঢালি দিলে চাব, যদি পানীখিনি গুড়খিনি মানে গোটা নহয়, তেতিয়া তাৰমানে এয়া চাওক আমাৰ এইখিনি এতিয়ালৈকে ৰেডি হোৱাগৈ নাই তিলখিনি দিবলৈ। এতিয়ালৈকে এইখিনি পগাব লাগিব। দেখক পগাই পগাই কেনেকুৱা ডাঠ হৈছে। আৰু মই এইখিনি অলপ পেলাই চালোঁ, এয়া চাওক গোটা বান্ধি গৈছে। এয়া চাওক গোটা বান্ধি গৈছে। একচুৱেলি আৰু টান হ'লে আৰু ভাল হয়, কিন্তু মই অলপ কোমলকৈ ভাবিলোঁ লাডুকেইটা বনাওঁ, বেছি টান হৈ গ'লেও খাব নোৱাৰি, সেইকাৰণে এইখিনি অলপ কোমল কোমল আছে তেতিয়াই মই দি দিছোঁ। আৰু দি অলপ অলপকৈ দি হিলাই থাকিব লাগিব। আৰু গোটেইখিনি এতিয়া ভালকৈ মিক্স কৰি দিম। এইদৰে গোটেইখিনি লগে লগে মিক্স আৰু গেছটো মই ইতিমধ্যে বন্ধ কৰি দিলোঁ।
ভালকৈ মিক্স কৰি তাৰপিছতহে লাডুকেইটা বনাম। আৰু ইমান গৰমো হাতত ল'ব নোৱাৰি, সেইকাৰণে অলপ দেৰি লৰাই থাকিলে মানে অলপ এটা টেম্পাৰেচাৰ কমি যায়গৈ, তেতিয়া আমি লাডুকেইটা বনাই ল'ব পাৰোঁ। আৰু এনেই বেছি গৰম হৈ থাকিলে আঠাটো অলপ কমেই হয়। মই সেইকাৰণে ভালকৈ লৰাই আছোঁ যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায়, গুড় আৰু তিলখিনি। আৰু মই যিমান পাৰোঁ সহজ পদ্ধতিৰে, যদি আপোনালোকে কোমল লাড্ডু বিচাৰে এইদৰে পগাব লাগিব, ইমানখিনি পগাব লাগিব। আৰু হাতত অলপ পানী লগাই তাৰপিছত আমি লাডুকেইটা বান্ধিম। এইদৰে মই হাতত অলপ পানী লগাই ল'লোঁ, লগাই এতিয়া লাডুকেইটা বান্ধিছোঁ। চাওক কিমান ধুনীয়া বান্ধ খাইছে, কিমান ধুনীয়া হৈছে লাডুকেইটা। আৰু আপোনালোকেও যোনে জানে ঠিকেই আছে, যোনে নাজানে এইদৰে বনাব পাৰিব। এইদৰে মই লাডুকেইটা বনাই লৈছোঁ। আৰু হাতত খালি অলপ অলপ পানী মুচি ল'ব, তেতিয়া মানে কি হয় হাতত নালাগে আৰু লাডুকেইটা। এয়া চাওক মই 2 বাটি দি 2 প্লেট লাডু বনাইছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে লাডুকেইটা, আৰু অতি সোনকালেও হৈ যায়, ইমান কষ্ট নাই। বহুত বহুত ধন্যবাদ।